মানুহে কয় স্কিন কালাৰ ডাজেণ্ট মেটাৰ ঠিক আছে স্কিন কালাৰ ডাজেণ্ট মেটাৰ তো স্কিন কালাৰ ডাজেণ্ট মেটাৰ বুলি কয় কোনবিলাকে যিবিলাক মানুহ বগা সেই বগা মানুহে কয় যে কালাৰ ডাজেণ্ট মেটাৰ কোনোবা ক'লা মানুহক কোৱা শুনিছেনে যে কালাৰ ডাজেণ্ট মেটাৰ এটা এক্সাম্পল দিওঁ যে কালাৰ মেটাৰ কৰে নে নকৰে আপোনাৰ ঘৰত ধৰি লওক কোনোবা আলহীৰ দুটা আলহীৰ পোৱালি আহিছে ঠিক আছে দুটা ধৰি লওক ছোৱালী দুটা বা দুটা ল'ৰা অকণমানি পোৱালি ক'ৰবাত 3-4 বছৰমান হৈছে চাগে তাৰপিছত সিহঁত আহিল তাৰপিছত আপোনাৰ ৰুমটোত সোমাই কেনে এটা আছে দেখাত ল'ৰাটো ধৰি লওক ক'লা আৰু এটা আছে অলপ পুৰা কিউট একদম বগা চগা একদম ধুনীয়া একদম দেখিবলৈ একদম কিউট চ' দুয়োটাই আপোনাৰ ৰুমত উৎপাত কৰি আছে ধৰি লওক বেলেগকৈ আহিছে এদিন এটা প্ৰথম বগাটো আহিল তাৰপিছত আপোনাৰ ৰুমত আপোনাৰ কিবা কিবি বস্তু ভাঙিলে আপোনাৰ উৎপাত কৰিলে আপোনাৰ কিন্তু মনত খং নুঠে আপুনি ক'ব এই কি কিউট ল'ৰাটো মানে হৈছে দে উৎপাতে কৰিছে একো নাই কি কিউট কি ভাল লাগিছে ছেম চিনাৰিঅ' যেতিয়া আপোনাৰ ক'লা ল'ৰাটো আহি কেনে সেই উৎপাতটো কৰিব আপুনি ক'ব ইহ কি যি কৰিলে গেলা ভাগ্যা যি আহে এইগিলা মৰিবা একে কেনে হৈছে নেকি কাৰণ আপোনাৰ তাত আপোনাৰ সেই কিউটনেছটো আপুনি নেদেখে কিউটনেছটো আপোনাৰ বগাটোতে দেখিব আপুনি 100%। চ' এইটোকে কয় কালাৰ ডিছক্ৰিমিনেশ্যন আছে থাকিব আৰু থাকিবই এইটো আপুনি হাজাৰ চেষ্টা কৰিলেও আপুনি চেঞ্জ কৰিব নোৱাৰে আৰে সৰুতে কেৰামৰ যিকেইটা গুটি আছিল ন কলা গুটিকেইটাক 10 নম্বৰ মানে 10 পইণ্ট পায় আৰু বগাকেইটাত 20 পইণ্ট পায় তাৰ পৰাই ষ্টাৰ্ট হৈ গৈছিল ডিছক্ৰিমিনেশ্যন কালাৰক লৈ আৰু মই নিজে ক'লা